আপোনালোকে এতিয়া নহ'লেও অদূৰ ভৱিষ্যত আমাৰ ভাৰতবৰ্ষত অনলাইন যোগে ভোট প্ৰদান কৰিব পৰা সুবিধা নিশ্চয় আহিব। তো আপোনালোকে সেই সুবিধাসমূহ ভালদৰে ভোগ কৰিবলৈ বা ভালদৰে জানিবলৈ এই ভিডিঅ'টো আপোনালোকৰ বাবে। তো আপোনালোকে মোবাইলৰ যোগেৰে ভোট কেনেদৰে প্ৰদান কৰিব পাৰিব এই বিষয়ে মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই যাম। এটা এপছ আপোনালোকে এপছৰ সহায়ত অদূৰ ভৱিষ্যত ভোট প্ৰদান কৰিব পাৰিব। তো এই এপছটো হৈছে কি এপছ, এই এপছটোৰ নাম মই কৈ দিওঁ বাৰু, নেতা এপছ। প্লে ষ্টৰত পাই, আপোনালোকে কেনেদৰে ডাউনলোড কৰিব সেইটো ক'ম। তাৰ কিছুমান কিৱৰ্ড থাকে, তো সেইটো মই ডাউনলোড কৰাৰ প্ৰচেছটো মই ভিডিঅ'টোৰ শেষত ক'ম। প্ৰথমতে আপোনালোকে এই এপছটোৰ দ্বাৰা কেনেদৰে আমি ভোট দিব পাৰোঁ। এই ভোটটো বাৰু বৰ্তমানৰ এই ভোটটো জয় কৰা ভোট নহয়, কিন্তু এই ভোটটো অদূৰ ভৱিষ্যত এইটো ভোটেই প্ৰযোজ্য হ'ব মই ভাবোঁ। তো আপোনালোকে জনা ভাল। তো এই ভোটটো এনেকুৱা হ'ব যেনেদৰে জুবিন দাই লগতে যেনেদৰে অল ইণ্ডিয়াৰ ভিতৰত কিবা তেনেকুৱা ভোট পাইছিল ছিংগাৰৰ ভিতৰত, তেনেকৈ আমি এই এপছটোৰ জৰিয়তে আমি এজন ভাল নেতা আমি নিৰ্বাচন কৰি ল'ব পাৰোঁ। তো আপোনালোকে এটা মোবাইলেৰে এবাৰহে এই এপছটোত ভোট দিব পাৰিব। অৰ্থাৎ এই এপছটোত আপোনালোকৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তো ৰেজিষ্টাৰ কেনেদৰে কৰিব এই বিষয়ে মই ক'ম। তো আপোনালোকে এতিয়া আমি ভোট দিওঁ। তো আপোনালোকে এইখন মেনু ভোট দিবলৈ হ'লে প্ৰথমতে চাব জেনেৰেল ইলেকশ্যন, নেশ্যনেল আৰু আছাম। মই আছামৰ কাৰণে আছাম দেখুৱাইছে। তো নেশ্যনেল পাৰ্টি এইকেইটা বিজেপি, INC, AITC, DMK, IND, এইকেইটা হৈছে নেশ্যনেল পাৰ্টি। তো এইকেইটাক আমি এইটো ভোট হৈ গৈছে যিহেতু ইয়াৰ কোনো ধৰণৰ নাই। তো পাছত আৰু এতিয়া আমি জেনেৰেল ইলেকশ্যনৰ কাৰণে ইয়াত ক্লিক কৰি লওঁ। আমাৰ এইটো অসমৰ পৰা হ'ব। তো ইয়াত মই ধৰি লওক মই বিজেপিত দিম। তো এইটো ভোট ক্লিক কৰিলোঁ। তো আমাৰ বিজয় চক্ৰৱৰ্তী যিটো লোকসভাৰ আমাৰ যিটো MP হয়, তো তেওঁক আমি ভোট দিবলৈ হ'লে চেনেৰে থেংক ইউ ফৰ ভোটিং আহি গৈছে। তো এইটো আমি ৰেটিং দিব পাৰোঁ। তো এইটো ভেৰি হেপী দি দিম। তো কণ্টিনিউ, তো ৰেটিং দি দিলোঁ। তো এই এপছটোৰ জেগাত আমাৰ যিটো মই ভোট প্ৰদান কৰিলোঁ এইটো আমাৰ মোৰ পৰা ছাপোৰ্ট পালে। তো আপোনালোকে এই প্ৰচেছটো কৰি যাব। তাৰপিছত এইটো স্কিপ কৰি লওঁ, প্ৰচিডটো হ'ম। তাৰপিছত এইটো এটা কাম তাৰমানে হৈ গ'ল। যিটো লোকসভাৰ এতিয়া আহিল আছামৰ যিটো ভোট। তো আছামতো মই ধৰি লওক মই বিজেপি চিলেক্ট কৰিলোঁ। তো মই নাৰায়ণ ডেকা আহিছে। নাৰায়ণ ডেকা কাৰণ মই বৰক্ষেত্ৰী কেনেদৰে কৈছোঁ মই শেষত কৈ ল'ম বাৰু। তো নাৰায়ণ ডেকাক মই ভোট প্ৰদান কৰিম এই এপছটোৰ জৰিয়তে। তো চাই লওক, থেংক ইউ ফৰ ভোটিং, ৰেটিং দিম ভেৰি হেপী। তো কণ্টিনিউ। তো প্ৰচিডটো হ'ম। মই বিজেপিক ছাপোৰ্ট কৰিলোঁ। 217টা আছে, 17 চিট, অৰ্থাৎ 217টা চিট আমাৰ বিজেপিয়ে পালে এই এপছটোত। আৰু 28%, 28.94% লোকে শ্বেয়াৰ কৰিছে এই এপছটোত। তো মই কমপ্লিটলি বিজেপিক ছাপোৰ্ট কৰিলোঁ। ইয়াত আপোনালোকে পাৰ্টি চেঞ্জ কৰি ল'ব পাৰে। তো লাষ্ট 24 আৱাৰ্ছত এনেকুৱা পাৰ্চেণ্টেজ পাইছে আছামত। মই এইমাত্ৰ দিলোঁ পাৰে, ইয়াত প্লাছ টিক মাৰ্ক আছে। তো ইয়াতে চাম আমি এক্সপ্ল'ৰত গ'লে আমি লিডাৰত ক্লিক কৰিলে আমাৰ যিটো MP হয় আছামৰ পৰা, তাত আমি বিজয় চক্ৰৱৰ্তী ভোট নাও
এইটোত ভোট ক্লিক কৰিলোঁ আমাৰ গুৱাহাটী সমষ্টি ভোটেত তাৰপিছত MLA হয় আমাৰ বিজেপিৰ পৰা মান্তিকন নাৰায়ণ ডেকা ভোটেত হ'ল ইয়াত ষ্টেট আসাম 126 MLA ইলেকশ্যন তো আপোনালোকে চব ডিটেইল ইয়াত এই এপছটোত পাই যাব 24 আৱাৰ্ছ যিবিলাক আপডেট হৈ আছে তো এইটোৱে ষ্টাৰ চিটিজেন এইবিলাকে মানে এই এপছটো ব্যৱহাৰ কৰিছে এইসকলকে আসামত এইসকলকে তাৰপিছত বৰক্ষেত্ৰীত এইবিলাক লগে এপছটো ব্যৱহাৰ কৰিছে ইয়াত ছেটিংছ আছে এই এপছটোত মই চাওক বৰক্ষেত্ৰী কৰি লৈছোঁ বৰক্ষেত্ৰীৰ পৰা এইখিনি কৰি ল'ব পাৰি তো এনে এতিয়া হোম পেজত আহিছোঁ যিটো মই ভোট প্ৰদান কৰিছিলোঁ প্ৰথমতে এই যিটো 4খন মেনু আছিল এই মেনুটো নাই কাৰণ মই ভোট প্ৰদান কৰিলোঁ নাৰায়ণ ডেকাক মই ভোট প্ৰদান কৰিছোঁ বিজেপিত ভোট প্ৰদান কৰিলোঁ এইবিলাক সকলোবিলাক আহি গৈছে চাওক আমাৰ কণ্টেষ্ট আমাৰ কংগ্ৰেছৰ পৰা আছে দিগন্ত বৰ্মন তেখেতৰ 499 ভোটছ আমাৰ নাৰায়ণ ডেকাৰ 480 AUADF এইকেইটা এইটো আসামৰ মই বিজেপিক প্ৰদান কৰিলোঁ তো আমাৰ গম পালে আৰু এইখিনিয়ে এতিয়া বলক আমি এপছটো ক'ৰ পৰা ডাউনলোড কৰি ল'ব পাৰোঁ তো এই এপছটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰ যাব প্লে ষ্ট'ৰ গৈ ইয়াত নেতা এপ মই ইয়াত চাৰ্চ কৰি দিব এইটো মই ইনষ্টল কৰি হৈছে তো আপোনালোকে ইনষ্টল কৰি ল'ব তো এতিয়া আপোনালোকে ইনষ্টল কৰি লোৱাৰ পিছত ইয়াত কেনেকৈ আপোনালোকে ছেটিংখিনি প্ৰথমতে কৰি ল'ব তো এইকে জানিম তো প্ৰথমতে নেতা এপটো অ'পেন কৰি ল'ব লৈ পেলাই লেংগুৱেজ আহিব লেংগুৱেজ হিন্দী যিসকলে হিন্দী বিচাৰে হিন্দী চিলেক্ট কৰি ল'ব বা এনেদৰে আৰু যিসকলে ইংলিছ বিচাৰে ইংলিছটো চিলেক্ট কৰি ল'ব তাৰপিছত কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পিছত স্কিপ কৰি ল'ব এইবিলাকে ধৰি তাৰপিছত এলাউ কৰি ল'ব এলাউ কৰি লৈ পেলাই এনেদৰে এখন পেজ দেখা পাব তাত পিন নম্বৰ ভৰাব লাগিব যিটো নতুন হোম পিন নম্বৰটো ভৰাই ল'ব মোৰ পিন নম্বৰ 734 যিটো আহি যাব মোৰ এলেকা বৰক্ষেত্ৰী আদি আহি তো মই সেইকাৰণে মই প্ৰথমতে দেখুৱাইছিলোঁ মোৰ বৰক্ষেত্ৰী কেনেকৈ হৈছিল তো এইটো কৰি ল'ব পিন নম্বৰটো ভৰাই ল'ব তাৰপিছত এইখন পেজ দেখা পাব স্কিপ কৰি ল'ব পাৰিলে এইকেইটা দৌৰ পাই স্কিপ কৰি লোৱাৰ পিছত এইখন পাব এইটো আপোনালোকে স্কিপ কৰি ল'ব স্কিপ কৰি লৈ পুনৰ এইখন যিটো এটা কনফাৰ্ম লোকেশ্যন তাত ক্লিক কৰি ল'ব এইখন পেজ দেখা পাব তাৰপিছত তাত ভোট দিবলৈ লগ ইন কৰিব লাগিব মোবাইল নম্বৰটো দিব আপোনাৰ যিটো ইউজ হৈ আছে সেই মোবাইল নম্বৰটো ভৰাই ল'ব তাত এটা ভেৰিফিকেশ্যন কোড আহিব সেই কোডটো 6টা ভেৰিফিকেশ্যন কোড আহিব কোডটোৰে ভেৰিফাই কৰি ল'ব অৰ্থাৎ OTP আহিব এটা আহি গৈছে তো এইটো মই কপি কৰি লৈ তাত বহাই দিম তো এনেদৰে ভেৰিফাই কৰি ল'ব তাৰপিছতে আপোনালোকে ভোট প্ৰদান কৰিব পাৰিব ডান কৰি দিব তো আপোনালোকৰ প্ৰচেছটো সম্পূৰ্ণ ক্লিয়াৰ হ'ল তেতিয়া এইটো এণ্টাৰ কৰি ল'ব কোডটো তো এইখিনি ছেটিংছ বৰক্ষেত্ৰী এগ্ৰিকালচাৰ তো এইয়া তাৰপিছত আপোনালোকে মই যেনেদৰে ভোট প্ৰদান কৰিছিলোঁ আগত ঠিক তেনেদৰে ভোট প্ৰদান কৰি ল'ব আপোনালোকে এইখিনিৰে ভোট প্ৰদান কৰি ল'ব তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি আহিলৈ বাই